বিহুৰ বতৰত বৈঠালাংছত বিধায়কৰ ব্যতিক্ৰমী কাৰ্য কাৰ্বি স্বায়ত্তশাসিত পৰিষদী চৰকাৰে সজালে মৰণফান দৈনিক গড়ে ৫ শতাধিক পৰ্যটকে ভিৰ কৰা বনভোজ ক্ষেত্ৰলৈ পুৰণি কালভাৰ্টাৰে সজালে পথ ডিফুত বজ্ৰপাত পৰি গুৰুতৰভাৱে আহত এজন দিন হাজিৰা কৰা ব্যক্তি নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে সৌদিশে এতিয়া ৰঙালীক আদৰা ব্যাপক প্ৰস্তুতি সকলো ব্যস্ত কেৱল ৰঙালীক লৈ কিন্তু এনে সময়তে এজন বিধায়ক ব্যস্ত হৈছে কিছু অন্য কামত কিন্তু কোন এই বিধায়ক আৰু এনে কি কামত ব্যস্ত জানিবলৈ চাহ আহক আমাৰ এই প্ৰতিবেদন এতিয়া বিহু বতৰ সৌদিশে কেৱল ঢোলৰ গুমগুমনি হেপাহৰ ৰঙালীক লৈ ব্যস্ত সমগ্ৰ ৰাজ্য কিন্তু এনে সময়তে ৰাজ্যৰ অভাৱ অনাটনসমূহ দূৰ কৰাৰ মানসেৰে সমষ্টিবাসীৰ কাষত চাপিছে এইজন বিধায়ক হয় ২০ নং বৈঠালাংছ বিধানসভাৰ সমষ্টিৰ বিধায়ক ডাক্তৰ মানসিং ৰংপি বিহু বতৰত এতিয়া ব্যস্ত হৈ আছে ৰাজ্যৰ অভাৱ অনাটন দূৰ কৰাৰ চিন্তাত তাৰে অংশ হিচাপে বিধায়কগৰাকীয়ে নিজৰ সমষ্টিটোৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি ৰাজ্যৰ অভাৱ অনাটনৰ বুজ লয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা ব্যৱস্থা বুজ লয় বিধায়কগৰাকীয়ে সমষ্টিটোৰ সেন্দুৰ আতিত এটা মুকলি গৃহ আৰু ঔগুৰিত এটা বক্স কালভাৰ্ট ৰাইজৰ বাবে মুকলি কৰি দিয়ে 2016-17 বৰ্ষৰ MLA আঁচনিৰ অধীনত নিৰ্মাণ কৰা এই প্ৰতিটো আঁচনিৰে ব্যয় হিচাপে 10 লাখ টকাকৈ ভূমিটো এই সেন্দুৰীয়াটিত তাতে এটা সভাঘৰ এইটো কৰিলোঁ আৰু তাৰপিছত ইয়াতে ইয়াত স্লেব কালভাৰ্ট বক্স কালভাৰ্ট ব্ৰিজ নিচিনা যিটো মানে ইয়াতে ৰাইজে বহুত মানে এই অভাৱ অভিযোগ কৰাৰ পিছত মোৰো বেয়া লাগিছে ইয়াতে যে যাতায়াতৰ ব্যৱস্থা নাই বিশেষকৈ এই গ্ৰ গাঁৱটো আমাৰ ইয়াতে চৰকাৰী গাঁওবুঢ়া আছে তেখেতসকলে চব এই ৰাইজতে আহি পেলাই কৈছে যে এইটো দি দিয়ক মই যিটো সীমিত আমাৰ পুঁজি আছে MLA লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ড 2016-17 সেইটো ইয়াত দি দিলোঁ আৰু বহুত বছৰৰ পৰা আমি সেইটো আশা কৰিছিলোঁ ৰংপি ছাৰ আৰু লগতে আমাৰ ব্লকৰ BDO এওঁলোকৰ সহযোগত আমাৰ সেই স্লেব কালভাৰ হোৱাৰ লগে লগে খুব ৰাইজে সন্তুষ্ট হৈছে আৰু ভাল লাগিছে আৰু যাতে আমি আৰু গাঁওখন উন্নতি কৰিব পাৰোঁ আৰু গাঁওখন যাতে যাতায়াতৰ ব্যৱস্থা সুব্যৱস্থা কৰিব পাৰে মই এইখিনি বহুত আমি গাঁৱৰ ৰাইজ হৈ তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই গাঁওসমূহ মানে প্ৰায় 50 অভাৰ আছে 50 ঘৰ অভাৰ আছে এই গাঁওখনত আমুৰি উন্নয়ন খণ্ডৰ অধীনত নিৰ্মাণ কৰা এই আঁচনি কেইটাৰ শুভ উদ্বোধনী কামত বিধায়কগৰাকীৰ লগত দিয়ে উন্নয়ন খণ্ডৰ বিষয়া ৰীতা মিলিকপি বিশিষ্ট সমাজ সেৱক লিপচন বে আদিয়ে উল্লেখযোগ্য যে ঔগুৰিত নিৰ্মাণ কৰা এই বক্স কালভাৰ্ট অঞ্চলটোৰ বহুকেইখন গাঁৱৰ ৰাইজক বহিৰ্জগতৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট সকাহ দিব বৈঠালাংছৰ পৰা জাসন ইংহিৰ ৰিপৰ্ট কাট নিউজ যাতায়াতৰ বাবে নিৰ্মাণ কৰা পথটিয়ে যদি মৰণফান হয় আৰু মৰণফান সদৃশ এই পথটি যদি কাৰ্বি স্বায়ত্তশাসিত পৰিষদ চৰকাৰৰ উদ্যোগত সজা তেন্তে পৰিৱৰ্তনকামী চৰকাৰৰ পৰিৱৰ্তনৰ এই ভয়ংকৰ নমুনা দেখি কি ক'ব চাহ আহক জিৰি কিন্ডেঙৰ পৰা এই বিশেষ প্ৰতিবেদন এই দৃশ্যলৈ মন কৰক পথৰ এই ভয়ংকৰ দৃশ্য বৃহত্তৰ জিৰি কিন্ডেং এলেকাৰ আমৰেং বনভোজস্থলীৰ পৰা কিছু নিলগত পিছেকলৈ যোৱা পথৰ দৃশ্য এয়া যদি আপুনি এই পথটিৰে যাতায়াত কৰোঁতে সাৱধান নহয় তেন্তে হঠাতে ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি মৰণফান সদৃশ এই পথটিৰে যাতায়াত কৰোঁতে আপোনাৰ অকণমান অসাৱধানতাই হঠাতে মৃত্যুমুখলৈ ঠেলি দিব পাৰে আৰু জানি আচৰিত হ'ব যে এই ভয়ংকৰ পথটিৰে বহি জিলাৰ লগতে ডিফু হুজাই আৰু লংকা আদি চুবুৰীয়া অঞ্চলৰ পৰা দৈনিক গড়ে ৫ শতাধিক পৰ্যটক এই পথটিৰে অতি বিপদসংকুল অৱস্থাত অহা যোৱা কৰিবলগীয়া হৈছে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী সদস্য তথা সংশ্লিষ্ট কৰ্তৃপক্ষই এইদৰে দেখি শুনিও চকুমুদা কুলিৰ ভাও দিয়াহে পৰিলক্ষিত হৈছে সচেতন ৰাইজৰ প্ৰশ্ন এয়াই নেকি পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ নমুনা
ডিফুত সংঘটিত এক দুখজনক ঘটনা বজ্ৰপাত পৰি গুৰুতৰভাৱে আহত হয় এজন দিন হাজিৰা কৰা ব্যক্তিৰ দৰসিং ইংহি বয়স 32 লোকজন ডিফু ৰেলৱে সমীপৰ নিতেন ৰায় নামৰ লোকজনৰ ঘৰত তিন বন্ধা কামৰ হাজিৰা কৰি আছিল ডিফুত সংঘটিত এক দুখজনক ঘটনা বজ্ৰপাত পৰি গুৰুতৰভাৱে আহত হয় এজন দিন হাজিৰা কৰা ব্যক্তি দৰসিং ইংহি বয়স 32 লোকজন ডিফু ৰেলৱে সমীপৰ নিতেন ৰয় নামৰ লোকজনৰ ঘৰত তিন বন্ধা কামৰ হাজিৰা কৰি আছিল বিয়লি প্ৰায় 2:25 বজাত হোৱা কিনকিনীয়া বৰষুণৰ লগতে প্ৰবল বজ্ৰপাত হয় আৰু সেই ভয়ংকৰ বজ্ৰপাততে দুৰ্ভাগ্যজনকভাৱে আঘাতপ্ৰাপ্ত হয় দৰসিং আহত দৰসিং বৰ্তমানে ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মানে হলা দৰসিঙা বাং মানে কারেন্ট শর্ট দে হসপিটাল সিদু এমার্জেন্সি বাং থাকো ফোন কল লাসিনি বাংলো আহক তাহক দাগ লাক্কা মাকলে মামা লিখতুম হান আরজুলো হে কসন মাকো আমার সিও আঠাক টিঙ্গা লং এমসিল লগাই বম লাসো কো সিলিং কাবার লাগ আমার আলাং ফান কারেন্ট শর্ট দে মাসি বাংলো নাংলিলো আলাম তাহক লো হে না ইনজুর লো লাসি কিসুন দালাং তুম চেলাং পুন আনকে বড়ি পুসি লাকে নিপুন আসো পুল আহেম কে দাগ 5 কিলোমিটার এটা এমসি লগাই আসলে একটু যদি আওয়াজ হলে মানে বিজলি আওয়াজটা হয়েছে তেখেতে ফটককে ধুমকে পড়ি গ'ল পড়ি যোৱাৰ লগে লগে আমি 4-5জন যাই তেখেতক উঠালো উঠাই 108ত মাতিলো তেখেতে হেৰি দেখাই বিজি দেখাই আছে আমি অটো লৈ কিনে তেখেতক ইয়াতে আনিলো আনি কিনে ডক্টৰ ইমাৰ্জেঞ্চি ডক্টৰ আছিলে তেখেতে ট্ৰিটমেণ্ট কৰি আছিলে কৰিছে মানুহটো আমি কৰিছোঁ তেখেতক লাগে আমি দি আছোঁ কৰি আছোঁ মানে আপোনালোকৰ বাসিন্দা নাই আমাৰ গাঁৱৰ কাম কৰিব আছে আমাৰ দাদাৰ ঘৰতে কাম কৰি আছিলে টিনৰ ওপৰত এমচি লগাই আছিলে তেতিয়া এইটো দিনৰ যিটো আৱাজ হৈছে বিজুলীটো পৰিছে তেতিয়া তেখেতে তাৰ পৰা পৰি গ'ল পৰি যোৱাৰ লগে লগে আমি আৱাজটো পালোঁ গাড়ী সময়টো পৰি গ'ল পৰি যোৱাৰ লগে লগে তেখেতক উঠাই কিনে আমি 4-5জন অটত কৰি ইয়াতে আনিলোঁ আনাৰ পাছতে ডক্টৰ আহিছে ট্ৰিটমেণ্ট কৰিছে উল্লেখ্য দৰসিঙে হাজিৰা কৰা ঘৰৰ মালিক নিতেন দাসে আহতপ্ৰাপ্ত দৰসিঙৰ চিকিৎসাৰ বাবে যাৱতীয় খৰচ ব্যয় কৰিব বুলি কাট নিউজৰ আগত ব্যক্ত কৰিছে মংগল ইংহিৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং শান্তি আৰু প্ৰগতিৰ বাবে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আৰতি কৰিলে নেদেখাজনৰ ওচৰত কাৰ্বি আংলং অপায় অমংগল দূৰ কৰাৰ উদ্দেশ্যৰে কাৰ্বি আংলং কলঙাৰ নেপালী গাঁৱত নেপালী সমাজে যোৱা 5 এপ্ৰিলৰ পৰা 8 দিনীয়া কাৰ্যসূচীৰে ভগৱত জ্ঞানো মহাযজ্ঞ কাৰ্যসূচী অনুষ্ঠিত কৰে কাৰ্বি আংলং শান্ত আৰু প্ৰগতিৰ বাবে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে আৰতি কৰিলে নেদেখাজনৰ ওচৰত শ্ৰীকৃষ্ণ যাতে আমাক সহায় কৰে বা আশীৰ্বাদ দিছে আৰু লগতে ইয়াৰ স্থানীয় ৰাইজৰ যাতে সুখ শান্তিৰে থাকিব পাৰে যাতে বেমাৰ আজাৰৰ পৰা ৰেহাই যাতে পায় তাৰ কাৰণে মই ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ এই 8 দিনত আমাৰ ইয়াত শ্ৰীমদ ভাগৱত মানে পাঠ হৈছে ব্যাসজী মহাৰাজজীয়ে এইখিনি সুন্দৰকৈ ৰাইজক এটা ধৰ্মীয় হেৰিবিলাক জ্ঞানবিলাক দি গৈছে কি নাম মহাৰাজ লেখৰাম ৰিমাল জি ক'বলৈ গ'লে বিশ্ব শান্তিৰ কাৰণে কৰা হৈছে তথাপি আমাৰ এই গোটেই অঞ্চলটোত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ ঘটনাবিলাক ঘটে বা বেয়া হেৰিবিলাক কেতিয়াবা মানে ঘটনাবিলাক ঘটি যায় যাতে সেই সকলোবিলাক সামৰি মানে এটা শান্তি প্ৰতিষ্ঠাৰ বাবে এই অনুষ্ঠানটো আমি ইয়াত পাতিছোঁ কাৰ্বি আংলং অপায় অমংগল দূৰ কৰাৰ উদ্দেশ্যৰে কাৰ্বি আংলঙৰ কলঙাৰ নেপালী গাঁৱত নেপালী সমাজে যোৱা 5 এপ্ৰিলৰ পৰা 8 দিনীয়া কাৰ্যসূচীৰে ভাগৱত জ্ঞান আৰু মহাযজ্ঞ কাৰ্যসূচী অনুষ্ঠিত কৰে উক্ত কাৰ্যসূচীৰ অন্তিম দিনা তুলিৰাম ৰংহাঙে এই ভাগৱত জ্ঞান আৰু মহাযজ্ঞ কাৰ্যসূচীত অংশগ্ৰহণ কৰে জাসন ইংহিৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Bihu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Bihu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, dare to inject,
jam-pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish, and many more are available only at Bihu Sports Restaurant. For reservation, contact 9957381813 or 8638462619 or 8812998125. কাঞ্চ Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। বিজেপিৰ বেটি বাঁচাও বেটি পঢ়াও শ্লোগান এক প্ৰকাৰ নিৰৰ্থক। দেশৰ প্ৰান্তত মহিলা তথা যুৱতীৰ জীৱন নিৰাপদ নহয়। এইদৰে মন্তব্য কৰিলে লামডিং ৰোডস্থিত KSA আৰু HSDCৰ নেতৃত্বই সংবাদমেলত। লগতে জম্মু কাশ্মীৰত মন্দিৰৰ ভিতৰতে মহিলাক দলবদ্ধ ধৰ্ষণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে KSA আৰু HSDCৰ নেতৃত্বই। বিগত 4 এপ্ৰিলত জম্মু কাশ্মীৰত মন্দিৰৰ দৰে পবিত্ৰ স্থানত 8জনকৈ নৰপিশাচে মিলি মহিলাক ধৰ্ষণ কৰি মহিলা তথা নাৰী মৰ্যাদা ভুলণ্ঠিত কৰিলে এইখন বিজেপি চৰকাৰৰ দিনত। এনেদৰে দেশত নিতৌ কৰবাত নহয় কৰবাত মহিলা ধৰ্ষণৰ দৰে চৰম অমানৱীয় ঘটনা ঘটি থাকে। কাৰ্বি আংলঙৰ লংনিত এলেকাটো অলপতে মাত্ৰ 8মান শ্ৰেণীত পঢ়ি থকা ছাত্ৰীক ধৰ্ষণ কৰিলে। এই দুই ঘটনাৰ প্ৰতি সংগঠন দুটাই তীব্ৰ গৰিহণা দিয়াৰ লগতে সংবাদমেলত উপস্থিত সাংবাদিকসকলৰ আগত ব্যক্ত কৰে যে বিজেপি চৰকাৰে বেটি বাঁচাও বেটি পঢ়াও বুলি সদায় চিঞৰি থাকিলেও বাস্তৱত নাৰী তথা মহিলা সুৰক্ষাৰ কাম নকৰে বিজেপি চৰকাৰে। অল অভাৰ ইণ্ডিয়া আমি এটা পৰিৱেশ বা এটা এনভাইৰনমেণ্ট এটা দেখি পাইছোঁ, যোনটো এটা বহুত এটা ডেঞ্জাৰাছ এটা ট্ৰেণ্ডৰ ফালে গৈ আছে। কাৰণ আমি জম্মু এণ্ড কাশ্মীৰৰ কেছে চাওঁ, তাত এটা সৰু এটা ছোৱালী, আমাৰ 8 বছৰীয়া ছোৱালী আসিফা বুলি, তাই এগেইনষ্ট এটা গেং ৰেপৰ এটা ইনচিডেণ্ট হ'ল। এটা মন্দিৰৰ ভিতৰত ছোৱালীজনক ড্ৰাগ কৰি পেলাই বাৰে 8জন মানুহে গেং ৰেপ কৰিছে। গেং ৰেপ কৰাৰ পাছত এটা মাৰ্ডাৰ কৰি পেলাই পেলাই দিছে। আৰু মাৰ্ডাৰ কৰাৰ পাছতো যে একিউজডৰ ছাপৰ্টাৰকেইটাই তাত উঠি আহি পেলাই যে এটা ছোৱালীজনক তাত পুতিবলৈ দিয়া নাই, বেলেগ এটা গাঁৱত গৈ পঠাই পেলাই তাত পুতিবলৈ দিছে। এইটো এটা মই আমাৰ দলৰ ফালৰ পৰা এইটো বহুত মই এটা ষ্ট্ৰংলি এটা কণ্ডেম কৰিছোঁ। আৰু যোনটো বিজেপি চৰকাৰে এটা মেছেজ দিছে, শ্লোগান দিছে বেটি বচাও বেটি পঢ়াও বুলি, সেইকাৰণে মই আমাৰ বিজেপি চৰকাৰক মই ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে এইটো ৰিথিংক কৰক, এইটো যোনটো আপোনালোকে শ্লোগান দিছে। কাৰণ আপোনালোকে
বেটি বচাওটো আপোনালোকে কৰিবই পৰা নাই এপ্ৰিল ফাৰ্ষ্ট উইকত হৈছে আৰু সেইকাৰণে মই ষ্ট্ৰংলি এটা মই ক'বলৈ বিচাৰিছোঁ যে যোনকেইটা একিউজ আছে জম্মু এণ্ড কাশ্মীৰে হওক UP-এ হওক আমাৰ অসমত হওক আমাৰ কাৰ্বি আংলঙতে হওক সেইটো এটা ষ্ট্ৰং এটা মই মেছেজ দিবলৈ বিচাৰিছোঁ যে যোনকেইটা একিউজ আছে বা তেনেকুৱা ঘটনা যে নহয় এটা ষ্ট্ৰং মেছেজ দিব লাগে আৰু যোনটো জুডিচিয়েল ইনকুৱাৰী বা CBI ইনকুৱাৰী হয় এইটো অতি শীঘ্ৰে এইটো হ'ব লাগে সেইকাৰণে মই চবকে মই ৰিকুৱেষ্ট কৰিছোঁ বা আমাৰ BJP চৰকাৰক মই ৰিকুৱেষ্ট কৰিছোঁ তেনেকুৱা হ'ব নালাগে সেইকাৰণে আপোনালোকে যে এটা CBI ইনকুৱাৰী বা জুডিচিয়েল ইনকুৱাৰী আপোনালোকে বহক বুলি মই HSDC প্ৰেচিডেণ্ট হৈ পেলাই মই আপোনালোকক ৰিকুৱেষ্ট উল্লেখ্য আজি এই সংবাদমেলত HSDCৰ মংৱে ৰংপি KSৰ চিমিয়ন ৰংফাৰ লাইচেন ইংলেণ্ড থমছন ৰংপি প্ৰমুখ্যে বিশিষ্ট নেতাসকলে উপস্থিত থাকে মংগল ইংহি ৰিপৰ্ট কাট নিউজ কাৰ্বি সমাজত পৰম্পৰাত গাঁৱৰ গাঁওবুঢ়াৰ স্থান অতি গুৰুত্বপূৰ্ণ গাঁওখনৰ বিচাৰ প্ৰক্ৰিয়া সামাজিক ৰীতি নীতি পালন আদিত গাঁওবুঢ়াৰ গুৰুত্ব অপৰিসীম এটা বৃহত্তৰ এলেকা সামৰি চৰকাৰীভাৱে দিয়া গাঁওবুঢ়াৰ বাবে যিমানেই গুৰুত্ব গাঁৱৰ ভিতৰত গাঁওবুঢ়াগৰাকীৰ গুৰুত্ব এগৰাকী চৰকাৰী গাঁওবুঢ়াতকৈ কোনো গুণে কম নহয় এক হিচাপত কাৰ্বি গাঁৱৰ পৰম্পৰা ৰক্ষক হ'ল গাঁওবুঢ়া গতিকে গাঁওবুঢ়াৰ অভিষেক কাৰ্বি সমাজত বৰ ডাঙৰ বিষয় পশ্চিম কাৰ্বি আংলঙৰ টংকামুকাম চিটুংলাংছ গাঁৱত নতুন গাঁওবুঢ়া পদত এক বৰ্ণাঢ্য আনুষ্ঠানিকতাৰ মাজতে বাৰৱেল তেৰাঙক অভিষিক্ত কৰা হয় টংকামুকাম চিটুংলাংছ পূৰ্বৰ গাঁওবুঢ়া চিচাছ তেৰাঙৰ মৃত্যুৰ পিছত ভাতৃ প্ৰয়াত মেথিউছ তেৰাঙৰ পুত্ৰ বাৰৱেল তেৰাঙক নতুনকৈ গাঁওবুঢ়া হিচাপে স্থলাভিষিক্ত কৰা অনুষ্ঠানত উমাহাৰ মৌজাদাৰ সামুৱেল ইংহি টংকা চাৰ্প গাঁওবুঢ়া খৰচিন টকবি প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ আধুনিক সভ্যতাৰ বাবে অতি কৰুণ মৰ্মন্তত আৰু হৃদয় বিদাৰক জীৱন যাত্ৰাৰ কাহিনী আধুনিক বিশ্বত গোলকীকৰণ ধামখুমীয়াৰ পৰা বহু দূৰ দৈনিক 30 কিলোমিটাৰ পাহাৰীয়া লুংলুঙীয়া ঠেক পথেৰে অহা যোৱা কৰি তেওঁলোকে আধুনিক বিশ্বৰ সৈতে যোগাযোগ কৰে এই বৃহত্তৰ এলেকালৈ কোনো যান বাহনেৰে যাতায়াতৰ সপোন এক হাস্যকৰ মাথোন দুঃস্বপ্নৰ মাজতে বছৰ বছৰ ধৰি পুৰুষে জীৱন পাৰ কৰি আহিছে ক'ত আছে এনে স্থান চাওঁ আহক এই প্ৰতিবেদন এই ভয়ংকৰ দুঃস্বপ্ন যেন লগা এই দৃশ্য আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ প্ৰায় সকলো সময়তে ৰাজ্য তথা আমাৰ কাৰ্বি আংলং জিলা গোলাঘাট জিলা আদি সীমান্তৱৰ্তী এলেকাসমূহত ভূমি দখল প্ৰসংগক লৈ উত্তেজনা বিৰাজ কৰিবলৈ ভাল পোৱা নগাসকলৰ এখন জিলাৰ ৰাইজৰ জীৱন যাত্ৰা এই দুখজনক অৱস্থা আছে নাগালেণ্ডৰ মন জিলাৰ টিজিত মহকুমাৰ অন্তৰ্গত বৃহত্তৰ জানখাম গাঁৱৰ এই ভয়ংকৰ যাতায়াতৰ ব্যৱস্থা টিজিত মহকুমা এলেকাৰ সৰ্বমুঠ 28খন গাঁৱৰ ভিতৰত আটাইতকৈ বৃহৎ গাঁও হৈছে এই জানখাম গাঁও এই গাঁওখনৰ নিবাসী সৰ্বমুঠ 2000 এই বৃহৎ গাঁওখনলৈ যাবলৈ নাই কোনো গাড়ী মটৰৰ ব্যৱস্থা নাই যাতায়াতৰ বাবে সুচল পথৰ ব্যৱস্থা দৈনিক 30 কিলোমিটাৰ পাহাৰীয়া ওখ চাপৰ পথ কেৱল খোজকাঢ়িয়ে অহা যোৱা কৰি বহি বিশ্বৰ সৈতে যোগাযোগ ৰক্ষা কৰে এইখন গাঁৱৰ বাসিন্দাই বৃদ্ধ আৰু গুৰুতৰ অৱস্থাৰ ৰোগীক আধুনিক ব্যৱস্থা তথা ৰাজ্যৰ চিকিৎসালয় বা অন্য ৰাজ্যলৈ নিব হ'লেও আত্মীয়সকলে কান্ধত একেলগে কেইবাজনে এইদৰে কঢ়িয়াই আনিহে চিকিৎসালয় পোৱাহি নাগালেণ্ডত কিমান চৰকাৰ আহিল কিমান গ'ল কিমান মন্ত্ৰী বিধায়ক আহিল আৰু গ'ল কিন্তু এই অঞ্চলৰ ৰাইজৰ কোনো দুখ অভাৱ অভিযোগলৈ কৰ্ণপাত নকৰিলে যাৰ ফলত এই অঞ্চলৰ গয়া ৰাইজৰ জীৱন যাত্ৰা আজি কুপতি মানৱ সভ্যতাৰ আদিম অৱস্থাতেই চলি আছে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্জয় তাই বিদায় লৈছোঁ ধন্যবাদ